নমস্কাৰ, মই Advocatesarma পুনৰবাৰ আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিবলৈ ওলাইছোঁ ট্ৰাফিক পুলিচে আৰু নাইবা পুলিচে ৰাস্তাত যেতিয়া পহৰা দি থাকে তেতিয়া আপোনালোকে হয়তো বহুতবাৰ এনেকুৱা সমস্যাত পৰিছে। কিছুমানে হয়তো দূৰৰ পৰা দেখিয়ে পলাইছে, নহ'লে কিছুমানে যেতিয়া পুলিচৰ ওচৰ পাইছেগৈ ভয়ে ভয়ে নিজৰ কাগজ পাতিবিলাক দেখাই পেলাই তেনেকৈ গুচি গৈছে বা বহুতে বিভিন্ন ধৰণৰ ফাইনো ভৰিছে। চ' আজি এইটো বিষয়ত আমি সবিশেষ আলোচনা কৰিম। গতিকে সকলোবোৰ কথা জানিবলৈ মোৰ এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব পাৰে, যেতিয়া আপোনালোকৰ নতুন নতুন ভিডিঅ'বোৰ অতি সোনকালে আপোনালোকৰ ওচৰলৈ পাব। আৰু এই ভিডিঅ'টো যদি আপোনালোকৰ কিবা কামত অহা যেন পাইছে তেতিয়াহ'লে এটা লাইক কৰিব, তেতিয়া মই অনুপ্ৰেৰণা পাম। আৰু আপোনালোকৰ কিবা জানিব লগা থাকিলে বা যদি কিবা ক'ব লগা থাকে তেতিয়াহ'লে আপোনালোকে এই ভিডিঅ'টোৰ কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি পেলাই জনাব পাৰে বা সুধিব পাৰে। আৰু লগতে আপোনালোকে যদি বিবেচনা কৰে যে এই ভিডিঅ'টোৱে বহুজনৰ কামত আহিব পাৰে তেতিয়াহ'লে আপোনালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰিব পাৰে। যেতিয়া আমি ক'ৰবালৈ যাওঁ তেতিয়া ৰাস্তাত যেতিয়া পুলিচ নাইবা MVI পহৰা দি থাকে তেতিয়া আমি হয়তো কিছুমান সমস্যাৰ সন্মুখীন হওঁ। জেনেৰেলি দেখা যায় যেতিয়া আমি যাওঁ গৈ পেলাই বাইকখন বা গাড়ীখন ৰখাৰ লগে লগে পুলিচে আহি পেলাই আমাৰ চাহিবাত লৈ লয়। কিন্তু মনত ৰাখিব, কোনো পুলিচ বা কোনো MVI সেই সময়ত আপোনাৰ চাবি জেনেৰেলি ল'ব নোৱাৰে। যদি লয় তেনেহ'লে আপুনি আইনগতভাৱে তেওঁৰ ওপৰত ব্যৱস্থা ল'ব পাৰে, তেওঁৰ ওপৰত কমপ্লেইন দিব পাৰে, নহ'লে গোচৰ ৰুজু কৰিব পাৰে। চাবি ল'ব পাৰে যদি আপুনি পলাব চেষ্টা কৰে বা আপুনি নিজৰ পৰিচয় যদি আপুনি দিব নিবিচাৰে তেতিয়া চাবি লোৱাই নহয় আপোনাক এৰেষ্টো কৰিব পাৰে। গতিকে আপুনি পুলিচক কোঅপাৰেট কৰাটো আপোনাৰ প্ৰথম কৰ্তব্য। দ্বিতীয় কথা হ'ল, যেতিয়া আপুনি গাড়ী এখন চলাব, মটৰ যিকোনো যান বাহন চলাব, তেতিয়া তাৰ কিছুমান নথিৰ প্ৰয়োজন হয়। যান বাহনখন ৰাস্তাত চলাবলৈ কিছুমান নথিৰ প্ৰয়োজন হয়। যেনেকৈ ধৰক প্ৰতিজন চালকে ড্ৰাইভিং লাইচেন্স ৰাখিব লাগে। গাড়ী বৰ্তমান 2019ৰ পৰা যিখন যান বাহনৰ আইন সেইখনত কিছুমান সংযোজন কৰি বা সংশোধন কৰি তাত কিছুমান নতুন নিয়ম বান্ধি দিয়া হৈছে বা যিটো পেনাল্টি আছিলে, যিটো আপোনাৰ ফাইন দিব লগা আছিলে, সেইটো আপোনাৰ বহুত পৰিমাণে বঢ়াই দিয়া হৈছে। যিটোত আপোনাৰ 100 টকা আগতে দিব লগা আছিলে এতিয়া 500 টকা দিব লগা হৈছে। যিহেতু 2000 টকা দিব লগা আছিলে কিছুমানত 5000 বা কিছুমানত 10000 টকা দিব লগা হৈছে। গতিকে এনেকুৱা ধৰণৰ পেনাল্টিৰ পৰাও আপুনি নিজৰ নথি পত্ৰখিনি ক্লিয়াৰ থাকি পেলাই বাচিব পাৰে। এতিয়াতো মাত্ৰ পুলিচে ৰাস্তাত পহৰাই দিয়া নহয়, কিছুমান ৰাস্তাত আপুনি দেখিব যে অনলাইন ট্ৰেকাৰৰ ব্যৱস্থা আছে। তাত আপোনাৰ গাড়ীখন যেতিয়া গৈ আছে, যদি কিবা আপোনাৰ বিসংগতি দেখিছে অলৰেডি মানে অট'মেটিকেলি ট্ৰেক হয় আৰু আপোনাৰ নামত চালান এখন জেনেৰেট হয়। এতিয়া কথা হ'ল আপোনালোকে কেনেদৰে এই সকলোবোৰ নথি মজুত ৰাখিব। আপোনালোকে অৰিজিনেল কপিটো আপোনাৰ লগতো ৰাখিব পাৰে, নহ'লে পৰিবহণ এপ্লিকেশ্যন এটা আছে বা ডিজি লকাৰ এপ্লিকেশ্যন আছে, মোবাইলত আপোনাৰ ডাউনলোড কৰিব পাৰে প্লে ষ্ট'ৰৰ পৰা। এইবোৰতো আপোনালোকৰ যান বাহন বা আপোনাৰ ড্ৰাইভিং লাইচেন্স আপুনি ৰেজিষ্টাৰ কৰাই ৰাখিব পাৰে। তেতিয়া মোবাইলত দেখালেও হৈছে, আৰু নহ'লে আপুনি ফিজিকেলি যদি দেখায় তেতিয়াহ'লে কিন্তু আপুনি অৰিজিনেল ডকুমেণ্ট দেখাব প্ৰয়োজন হয়। গতিকে এইখিনি কৰি পেলাই আপুনি ফাইনৰ পৰা বা পেনাল্টিৰ পৰা বাচিব পাৰে। আৰু এতিয়া আহিছোঁ আমি যে দেখা যায় কিছুমান মানুহে যেতিয়া ৰাস্তাত গাড়ী চলায় বিভিন্ন ধৰণৰ অনিচ্ছাকৃত মানে দুৰ্ঘটনা সংঘটিত হয়। কিছুমান কিন্তু দুৰ্ঘটনা আমি ৰোধ কৰিব পাৰোঁ। যেনেকৈ ধৰক প্ৰপাৰ গিয়াৰ বুলি কওঁতে আপুনি হেলমেটটো পিন্ধিব লাগে। হেলমেট বহুতে ফাইনটো বচাবৰ কাৰণে হেলমেট পিন্ধে, কিন্তু আচলতে সেইটো নহয়। হেলমেটটোৱে আপোনাৰ মগজটো, আপোনাৰ মূৰটোক বহুতখিনি প্ৰটেক্ট কৰে। গতিকে হেলমেটটো পাৰিলে আপোনালোকে ISI মাৰ্ক থকা পিন্ধিব আৰু ভাল কোৱালিটিৰ পিন্ধিব। দ্বিতীয়তে জোতা পিন্ধাৰ প্ৰয়োজন, চশমা পিন্ধাৰ প্ৰয়োজন। আৰু এতিয়া আহিলে ৰাতি সময়ত বহুত মানুহক দেখা যায় যে লাইটটো আপাৰত মাৰি পেলাই গাড়ী চলায়। আপুনি নিজেই বিবেচনা কৰক, কাৰণ যদি সন্মুখৰ পৰা গাড়ী এখনে আপাৰত লাইট জ্বলাই আহে তেতিয়া আপোনাৰ সমস্যা হয় নে নহয়? আপুনি অসুবিধা পায় নে নাপায়? যদি পায় আপুনি বিবেচনা কৰক, আপুনিও ভাবক যে আপোনাৰ আপাৰত চলোৱাৰ কাৰণে আপোনাৰ সন্মুখৰ পৰা আহি থকা গাড়ীখনৰ চালকজনে অসুবিধা পাইছে। গতিকে এইটোৰ ফলতো বহুতখিনি দুৰ্ঘটনা সংঘটিত হয়। গতিকে আপুনি নিজে এইবিলাক এভইড কৰিব পাৰে। আৰু এটা কথা, এতিয়া বেছিভাগ ৰাষ্ট্ৰীয় ঘাইপথ 4 লেন হ'ল।
গতিকে এটা ৰাস্তাৰে অহা এটা ৰাস্তাৰে যোৱা আগতে যেতিয়া এটাই ৰাস্তা আছিলে তেতিয়া আমাৰ এটা ধাৰণা আছিলে যে আমি বাওঁফালেৰে যাব লাগে গতিকে তেনেধৰণে আমি বাওঁফালেৰে গৈছিলোঁ এতিয়াও দেখা যায় ফ'ৰলেনতো যেতিয়া এটা ৰাস্তাৰে মাত্ৰ যোৱা এটা ৰাস্তাৰে মাত্ৰ অহা চলি আছে তেনেকুৱা ক্ষেত্ৰতো কিছুমানে যোৱা ৰাস্তাটোৰে সোঁফালেৰে ওলোটাকৈ আহিব ধৰে এইটোৰ ফলত কি হ'ব পাৰে সন্মুখৰ পৰা আহি থকা গাড়ীখনে আপোনাক খুন্দিয়াই দিব পাৰে যদি খুন্দিয়াই দিয়ে যদি আপোনাৰ কিবা হয় আপুনি কিন্তু যেতিয়া ক্লেইম কৰিব আপুনি তাৰ বেনিফিট নাপাব কাৰণ আপুনি ৰং সাইড আহি আছে ঠিক আছে আপোনাৰ কেতিয়াবা কিছুমানৰ দেখা যায় গাড়ীখন কিবা প্ৰবলেম হ'ব পাৰে বা কিবা কাৰণত অলপ জেগা আহিব পাৰে তেতিয়া আপুনি দেখিব ৰাস্তাৰ একেবাৰে কিনাৰৰ ফালে আপোনাৰ এটা বগা চিন থাকে বগা লাইন এটা টানি দিয়া থাকে সেইটো ইমাৰ্জেন্সি লাইন হয় আপোনাৰ কিবা যদি ইমাৰ্জেন্সি আছে ওলোটা হৈয়ে যাব লাগিল আপোনাৰ গাড়ীত কিবা বিসংগতি লাগি গাড়ী লাহে লাহে চলাব লগা হ'ল বা তেনেকুৱা কিবা ধৰণৰ প্ৰবলেম হ'ল তেতিয়াহ'লে আপুনি সেই ইমাৰ্জেন্সি লাইনৰ বাহিৰেদি গাড়ীখন চলাব বৰ্তমান অসম চৰকাৰে বিভিন্ন নিয়ম বান্ধি দিছে গতিবেগ বান্ধি দিছে এইবোৰ আপোনালোকে সকলোৱে মোবাইল ইউজ কৰে মোবাইলতো অনলাইন চাব পাৰে যে কিমান গতিবেগ কোনটো ৰাস্তাত বান্ধি দিছে গতিকে এইবোৰ চাই পেলাই আপোনালোকে পেনাল্টিৰ পৰা বাচিব পাৰে আৰু আপোনালোকৰ হ'ব পৰা সম্ভাৱ্য দুৰ্ঘটনাৰ পৰাও নিজেও বাচিব পাৰে আনকো বচাব পাৰে এতিয়া হ'ল পেনাল্টি মই ক'লোঁ পেনাল্টি কিমান পেনাল্টি আহিছে কেনেকৈ পে কৰিব পেনাল্টি বিভিন্ন কথা গতিকে এইবোৰ সমস্যাৰ সমাধান কেনেদৰে হ'ব এইটো মই কৈছোঁ এইটো হ'ল পেনাল্টি বিভিন্ন অপৰাধৰ বাবে বিভিন্ন পেনাল্টিৰ ব্যৱস্থা কৰিছে গতিকে এই পেনাল্টিবোৰ এতিয়া যেনেকৈ ধৰক সাধাৰণ কিছুমান ধৰক আপুনি এটা সাধাৰণ কিবা এটা অপৰাধ কৰিছে আগতে জেনেৰেল অফেন্স হিচাপত 177 ছেকশ্যনত আছিলে সেইটো আছিলে আপোনাৰ 100 টকা এতিয়া সেইটো বাঢ়ি পেলাই হ'ল গৈ 500 টকা যদি আপুনি লাইচেন্স নোহোৱাকৈ গাড়ী চলায় আগতে আছিলে 500 টকা এতিয়া আপোনাৰ পেনাল্টি হ'ল 5000 টকা গতিকে আপোনালোকে ডকুমেণ্টছখিনি আৰু নিয়মখিনি পালন কৰি চলাবলৈ চেষ্টা কৰক এতিয়া পেনাল্টি কেনেকৈ পে'মেণ্ট কৰিব এতিয়ালৈকে আমাৰ এইটো ৰেগুলাৰ কেছ হিচাপত ৰেজিষ্টাৰ হোৱা নাই মটৰ ভেহিকল এক্টৰ যিখিনি গোচৰ আছে সেই গোচৰখিনি ৰেগুলাৰ কেছ হিচাপত জুডিচিয়েল কোৰ্টত চলা নাই তাৰ কাৰণে আপোনালোকে অনলাইন পৰ্টেল এটা আছে তাতো আপোনালোকে পে' কৰিব পাৰে কোৰ্টত নোযোৱাকৈ নাইবা যেতিয়া আপোনালে লোক আদালতৰ চামন যাব লোক আদালত মানে হ'ল এটা পদ্ধতি যাৰ দ্বাৰা গোচৰ এটা বুজাবুজিৰ মাধ্যমেৰে বা তেনেকুৱা নিগোচিয়েশ্যন পদ্ধতিৰে পে'মেণ্ট কৰিব পৰা যায় বা লোক আদালতত গৈ পেলাই তাত হাজিৰ হোৱাৰ পিছত কেনেধৰণে নিৰ্ধাৰণ কৰিব তেনেধৰণে পে'মেণ্ট কৰিব পৰা যায় গতিকে এতিয়া আপুনি ডিচাইড কৰিব পাৰে আপুনি অনলাইন পে'মেণ্ট কৰিব নে আপুনি লোক আদালতত গৈ পেলাই পে'মেণ্ট কৰিব নহ'লে আপুনি যিটো আপোনাৰ ডিষ্ট্ৰিক্ট ট্ৰান্সপৰ্ট অফিচ আছে তাত গৈ পেলাই আপুনি পে'মেণ্ট কৰিব পাৰে গতিকে সকলোবোৰ আজি আপোনালোকৰ সন্মুখত ক'লোঁ আৰু লগতে মই ইয়াত কৈ দিছোঁ যে যান বাহন আইনৰ কোনটো ধাৰাৰ অধীনত কি পেনাল্টি আছে কি অপৰাধৰ কাৰণে কি পেনাল্টি আছে এই গোটেইখিনি মোৰ এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত মই দি দিম গতিকে আপোনালোকে তাৰ পৰা চাব পাৰে আজিলৈ এইখিনিয়ে যান বাহন আইনৰ লগত জড়িত আৰু যদি কিবা কথা মোৰ ৰৈ গ'ল তেতিয়াহ'লে আপোনালোকে মোৰ কমেণ্ট ছেকশ্যনত সুধিব পাৰে যিখিনি পাৰোঁ মই উত্তৰ দিবলৈ চেষ্টা কৰিম আৰু যদি কিবা খোকোজা আছে সেইখিনি মোক জনাব পাৰে মই নিশ্চয় চেষ্টা কৰিম যে মোৰ ফালৰ পৰা আপোনালোকক সকলো বিষয়ত ক্লিয়াৰ কৰি দিয়াৰ কাৰণে আৰু আপোনালোকে যদি মোৰ চেনেলটো আপোনালোকৰ কামত অহা বুলি ভাবিছে কিবা লাভৱান হোৱা বুলি ভাবিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰক পৰৱৰ্তী ভিডিঅ'ৰ কাৰণে যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰক আৰু যদি কিবা সুধিব লগা আছে মই ক'লোৱে আপোনালোকে কমেণ্ট কৰক আৰু যদি আপোনালোকে বিবেচনা কৰিছে যে এই ভিডিঅ'টোৱে সকলোৰে কামত আহিব পাৰে চবে জানা দৰকাৰ তেতিয়াহ'লে আপোনালোকে এই ভিডিঅ'টো সকলোৰে লগত শ্বেয়াৰ কৰক ধন্যবাদ